জোনাই ৰুকচিনস্থিত ডলে ফাৰ্মাচীত যি এক আকস্মিক ঘটনা হৈছে পোনপ্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ যিবিলাক ঘটনা এই ঘটনাবিলাক যে আজিয়ে হৈছে এনেধৰণৰ কথা নাই। যিহেতু আমি আজি গম পোৱা মতে এটা বাচ্চাৰ জ্বৰ আৰু কাহ হৈ আছিলে, দুমহীয়া বাচ্চাটোৰ, আৰু তাতে যি শিশু বিশেষজ্ঞ নিনিকাদুৰ প্ৰেছক্ৰিপশ্যনত ডলে ফাৰ্মাচীত এটা বেজী দিয়াৰ প্ৰায় 1 মিনিটৰ ভিতৰতে এটা বাচ্চা ঢুকাই গৈছে, দুমহীয়া বাচ্চাটো। ই আচলতে অতি দুখ আৰু পৰিতাপৰ বিষয়। যি সময়ত বিভিন্ন সংগঠনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন সংগঠনে কৈ আহিছে যে জোনাইৰ দৰে এখন পিছপৰা অঞ্চলত যে বিশেষজ্ঞ চিকিৎসকৰ আচলতে প্ৰয়োজন আছে, যেনেধৰণে শিশু বিশেষজ্ঞই হওক বা গাইনীৰ হওক, আমাৰ বিশেষজ্ঞ চিকিৎসকবিলাক নথকাৰ কাৰণে আচলতে এনেধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে। আমি সাধাৰণ এটা জ্বৰ কাহ হ'লে আজি আমি ধেমাজি লখিমপুৰলৈ যাবলগীয়া হৈছে, ডিব্ৰুগড়লৈ যাবলগীয়া হৈছে, নহ'লে দাঁতিকাষৰীয়া অৰুণাচললৈ যাবলগীয়া হৈছে। আৰু অৰুণাচলত পৰা যিখন প্ৰেছক্ৰিপশ্যন আহিছে সেই প্ৰেছক্ৰিপশ্যনখনত আচলতে ভুল বেজী লিখি দিলেনে আচলতে স্ক্ৰীন টেষ্ট নকৰাকৈ এনেধৰণৰ আচলতে ব্যৱস্থা কৰিলে নে বাচ্চাটোক হত্যা কৰি দিয়া ষড়যন্ত্ৰ কৰিলে তাক আমি বুজিব নোৱাৰিলোঁ। যিহেতু এটা সাধাৰণ জ্বৰত কেতিয়াও মানুহ নমৰে, এই কথাখিনি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ যে যিহেতু মেডিকেল বিভাগ এটা আছে, এখন ফাৰ্মাচীত আচলতে কেনেকুৱা ধৰণৰ আচলতে দৰৱ বেচিব পাৰে আমি জানো। এখন গাইডলাইন থাকে, প্ৰত্যেকখন ফাৰ্মাচীত জোনাইত ফাৰ্মাচিষ্টৰ অভাৱ আমি দেখিবলৈ পাইছোঁ। প্ৰত্যেকখন ফাৰ্মাচীত বিভিন্ন হাই ড'জৰ আচলতে দৰৱ বিক্ৰী কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে যিখন গাইডলাইন, সেই গাইডলাইনখন আচলতে অৱমাননা কৰিছে নেকি? আমাৰ যি ৰুৰেল ফাৰ্মাচীবিলাক আছে তাত আমি জনামতে পেৰাচিটামলকে আদি কৰি মাত্ৰ কেইবিধমান দৰৱহে আচলতে বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু এই অনুমতিক ভেঙুচালি দেখাই পেলাই ইয়াতে বিভিন্ন হাই ড'জৰ দৰৱ ব্যৱহাৰ কৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, চিকিৎসা বিষয়াসকলক আহ্বান জনাইছোঁ, ইয়াৰ ওপৰত আচলতে উচিত তদন্ত হ'ব লাগে আৰু তদন্ত কৰি আচলতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এই কথাখিনি আমি আহ্বান জনাব বিচাৰিছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ এখন ফাৰ্মাচীয়ে আচলতে কেৱল দৰৱ বিক্ৰী কৰিব লাগে, তাতে প্ৰেছক্ৰিপশ্যন চাই পেলাই মাত্ৰ কেৱল দৰৱ বিক্ৰী কৰাটোহে তেওঁলোকৰ দায়িত্ব। কিন্তু আমি দেখিবলৈ পাইছোঁ এই অঞ্চলৰ ফাৰ্মাচীবিলাকত ইয়াত কেৱল দৰৱ বিক্ৰী কৰাই নহয়, এখন ক্ষুদ্ৰ নাৰ্ছিং হোমলৈ ৰূপান্তৰ হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াতে বিভিন্ন ধৰণৰ কোনো স্ক্ৰীন টেষ্ট নোহোৱাকৈ, কোনো টেষ্ট নকৰাকৈ বিভিন্ন সময়ত বেজী দিছে আৰু এনেধৰণৰ ঘটনাবিলাক ঘটি আছে। আৰু ইয়াতে এখন ফাৰ্মাচীত আচলতে চেলাইনৰ পৰা আদি কৰি কেণ্ডুলা ফিটিং কৰি বেজী দিয়াটো কিমান জোৰ গ্ৰহণযোগ্য? তাত কোনো আচলতে তেনেকৈ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিশেষভাৱে জনা ব্যক্তিৰ দ্বাৰা এনেধৰণৰ কাৰ্য হৈছে বুলি আমি নাভাবোঁ। গতিকে এনেধৰণৰ ঘটনা আজিয়েই নহয়, যাতে পুনৰবাৰ নহয় তাৰ বাবে আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ। বিশেষভাৱে যি চিকিৎসা বৃত্তিৰ লগত জড়িত সেইসকলে আচলতে আমি ভগৱান বুলি ভাবোঁ। এই ভগৱানৰ হাতত কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক, কিন্তু বাৰম্বাৰ জোনাইত এনেধৰণৰ ঘটনা আমি হৈ থকা দেখিবলৈ পাইছোঁ। গতিকে আহ্বান জনাইছোঁ, সতৰ্ক হওক, অনাগত সময়ত কাৰো ক্ষেত্ৰত যাতে এনেকুৱা নহওক। আমাৰ নিজৰো সন্তান আছে, প্ৰত্যেকে সজাগ হ'ব লাগিব আৰু এই সজাগতাৰ স্বাৰ্থত যদি উক্ত ফাৰ্মাচীখনৰ ওপৰত যদি কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেতিয়াহ'লে কঠোৰতকৈ কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। বৰ দুৰ্ভাগ্যজনক এটা কাণ্ড হৈ গ'ল, আমি সকলোৱে দুখিত। প্ৰথমতে মই ক'ব বিচাৰোঁ 2 মাহ 9 দিনীয়া বাচ্চা এটা আজি সামান্য এটা চৰ্দি আৰু জ্বৰৰ তেখেতে এটা ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে তেখেতে কাদু বুলি এজন চাইল্ড স্পেচিয়েলিষ্ট আছে, তেখেতৰ ওচৰত গৈছিলে আৰু সেই কাদু তেখেতে প্ৰেছক্ৰিপশ্যনৰ মতে তেখেতে নিজে বেজী বা নিজে ট্ৰিটমেণ্ট বেলেগকৈ নকৰাকৈ তেখেতে কিন্তু এজন দলে ড্ৰাগ হাউচলৈ পঠিয়াই পিনে তেখেতে তাত ট্ৰিটমেণ্ট কৰিব পঠিয়াইছিলে। আৰু সেই তালৈ বাচ্চাটোক যেতিয়া লৈ গৈছিলে, আমি জনামতে যে আমি মানে বেজী দিয়া 1 মিনিট পাছতে এই বাচ্চাজন মানে ঢুকালে। আৰু সেইকাৰণে আমি সঁচাকৈ আচৰিত পাইছোঁ যে
একচুৱেলি প্ৰেছক্ৰিপশ্যনটো তেখেতে চাই পিনে কিবা ইনজেকশ্যন দিছিলে নে ইনজেকশ্যনত কিমান মূল্য তেখেতলোকে মেডিচিন ইউজ কৰিছিলে সেইটো তেখেতলোকে জানিছিলে নে নাজানিছিলে সেইটোৰ কাৰণে আমি এই প্ৰশাসনক আমি এটা কিবা জনাইছোঁ যে তেখেতলোকে এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি পিনে প্ৰতিটো ক্ষেত্ৰতে আমি দেখা পাইছোঁ যে কিছুদিন আগতো তেনেকুৱা এটা ঘটনা ঘটি গৈছে জোনাই অঞ্চলতে তাৰ বাবে আমি দুখিত আৰু ভৱিষ্যতৰ দিনত যে তেনেকুৱা আকৌ যে হ'ব তাৰ কোনো কথা নাই সেইকাৰণে আমি প্ৰশাসনক বিশেষকৈ আমি এটা অনুৰোধ জনাইছোঁ যে তেখেতলোকে প্ৰতিখন ফাৰ্মাচী তেখেতলোকে ফাৰ্মাচীসকলৰ লাইচেঞ্চ আৰু ফাৰ্মাচিষ্ট লাইচেঞ্চ তেখেতলোকৰ আছেনে নাই আৰু আমি জানা কিছু জেগাত যে আমাৰ জোনাই অঞ্চলতে এটা ফাৰ্মাচীৰ লাইচেঞ্চ লৈ পিনে কমচে কম 5টামান এনেকুৱা ফাৰ্মাচী তেখেতলোকে চলাই থকা আমি গম পাইছোঁ আৰু এই ফাৰ্মাচীসকলত যিসকল নাৰ্ছ বা যিসকল কম্পাউণ্ডৰ তেখেতলোকে থাকে তেখেতলোকে প্ৰকৃততে তেখেতলোকে নাৰ্ছ বা তেখেতলোকে কৰ্চ কৰি অহা নে তেখেতলোকে কোনোবা এটা অঞ্চলত প্ৰেক্টিকেলি কিছুমান কাম কৰি পিনে তেখেতলোকে ট্ৰিটমেণ্ট কৰে তাৰ বাবে আমি কিছু প্ৰশাসনক আমি জনাব বিচাৰিছোঁ আৰু সেইকাৰণে আমি তেখেতলোকক এটা কথা ক'ব বিচাৰোঁ এই বাচ্ছাটো আজি এজন মাকৰ বুকুৰ পৰা এজন বাচ্চা হেৰাবলৈ কিবা হৈছে সেইকাৰণে যে ভৱিষ্যতৰ দিনত তেনেকুৱা আৰু যে নহ'ব আমি সকলোৱে যে ক'ব নোৱাৰোঁ যে তেনেকুৱা নহ'ব বুলি সেইকাৰণে প্ৰশাসনক আমি বিশেষকৈ আজি আহি পিনে ইয়াত এটা আমি জনাইছোঁ আৰু অলপ খন্তেক আগতে আমি মেজিষ্ট্ৰেট ছাৰক আমি বাইদেউকো জনাইছিলোঁ যে এনেকুৱা কাণ্ড বিশেষভাৱে জোনাইত হৈ থাকে ইয়াত উচ্চ চিকিৎসক নাথাকাৰ কাৰণে কোনো চাইল্ড স্পেচিয়েলিষ্ট নাথাকাৰ কাৰণে কোনো ভাল এটা ডক্টৰ নাথাকাৰ কাৰণে কিন্তু এনেকুৱা ঘটনা আমি দেখা পাই আছোঁ বিভিন্ন সময়ত সেইকাৰণে আমি প্ৰশাসনক পুনৰবাৰ আমি ছাত্ৰসন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে তদন্ত কৰিব লাগে আৰু তদন্ত কৰি যদি ফাৰ্মাচীৰ যদি দুখ হৈছে তেতিয়াহ'লে ফাৰ্মাচীটোৰ ওপৰত তেখেতলোকে ব্যৱস্থা ল'ব লাগিব আৰু ফাৰ্মাচীটোক তেখেতলোকে চিল কৰিব লাগিব আৰু যদি ডক্টৰৰ কিবা ভুল আছিলে যে ডক্টৰৰ ওপৰতো কিন্তু আইনীভাৱে ব্যৱস্থা কৰিব লাগিব আমি ছাত্ৰসন্থাই দাবী জনাইছোঁ